এইটো চাওক ব্লেক কালাৰ খুব ধুনীয়া লুকা পাৰৰ হ'ব আৰ্টিফিচিয়েল পাৰ্লৰ গাঠা আছে মাজত এক লাইন গোল্ডেন মটৰমণি দিয়া আছে মেট পলিশ মিনাত থাকিব যথেষ্ট ধুনীয়া ব্লেক কালাৰ হয় আপোনালোকক লাগিলে হোৱাটছআপ কৰিব পাৰিব ব্ৰাইডেলৰ আৰ্টিফিচিয়েল পাৰ্লৰ গাঠা লুকা পাৰ এইটো আছে ৰেড কালাৰ থাকিব লুকা পাৰ হয় মেট পলিশ মিনাত থাকিব ব্ৰাইডেল কালেকশ্যন আৰু যথেষ্ট ডাঙৰ সাইজৰ হয় কানফুলিও যে দেখিছে ওলমা হ'ব খুব ধুনীয়া হয় হোৱাইট পাৰ্লত গাঠা আছে আৰ্টিফিচিয়েল পাৰ্লত গাঠা আছে মাজত এক লাইন গোল্ডেন মণি দিয়া আছে ভাল লাগিলে হোৱাটছআপ কৰিব এইটো আছে গ্ৰীনত একেই হ'ব মেট পলিশ মিনাত থাকিব ব্ৰাইডেল কালেকশ্যন আৰ্টিফিচিয়েল পাৰ্লত গাঠা আছে পুলিযোৰ ওলমা থাকিব মেট পলিশ মিনা হয় দেখিব যথেষ্ট ধুনীয়া লাগিলে হোৱাটছআপ কৰিব একদম নিউ কালেকশ্যন হয় গ্ৰীনটো এনেও কাপোৰৰ লগত মিলাই পিন্ধিলে খুব ধুনীয়া দেখি ইয়াৰে ৰাণী পিংকো পাই যাব কিন্তু মই ৰাণী পিংকৰ ফটো দিয়া নহ'ল এইটো আছে ৰয়েল ব্লু কালাৰ থাকিব খুব ধুনীয়া হয় মেট পলিশ মিনাত আছে আৰ্টিফিচিয়েল পাৰ্লত গাঠা আছে আৰু মাজত এক লাইন গোল্ডেন কালাৰ মটৰমণি দিয়া আছে মেট পলিশ মিনা হয় ব্লু কালাৰ খুব ধুনীয়া হ'ব লাগিলে আপোনালোকে হোৱাটছআপ কৰিব পাৰিব ৰয়েল ব্লু কালাৰ